পূজা চাব যাই আছোঁ আমি দুজন আৰু পাছত আছে দুইজন এই আগত দিখা নামেন মানে যাই আছোঁ পূজা চাবা মানে এই বৰবৰী যাম বৰবৰী বা তামাম পূজা যোৱাবাৰ ভিডিঅ' কৰিছিলোঁ কিন্তু ভালকৈ বনাব পৰা নাছিলোঁ এতিয়া তাৰমানে নাম্বাৰ 1 ব্লগাৰ ময়ে এনে কথাটো নাম্বাৰ 1 নহয় দেচোন দে ভিডিঅ' আৰু ব্লগাৰ আৰু মানে আহিল দুৰ্গা পূজা চুলিক লাগিল জোতা মোজা আৰু কি আছিল মাইকক লাগিল জিলিকা শাৰী আৰু ইয়াক লাগিল বোলে নতুন আপি মানে আজি পূজাত চাই যায় কেনে দেখা পোৱা নাই চাওঁ নতুন আপি ইয়াৰ কাৰণে না কি তই আহিছা নেকি তই আহিছা আহি পেলাই আপি চাবি দে এতিয়া লাইট লগাব লাগিছিলে কিয় লাইট বা কিবা কিয় নে দিব দেচোন দুদিন হ'ল হয় নেকি মানুহ কম আজি না লাজে লাগিব কিবা বা ইমান ভিডিঅ' কৰিছা আইফোন দি ভিডিঅ' কৰিছা তই আহি খাই আছোঁ ৰ ৰামেন লেগ পিচ এক পিচ চিনেমা দেখাওঁ নেকি বাৰী বড়ো চিনেমা দেখাওঁ নে বাৰী কোৱালিটি আমাৰ কোৱালিটি আছে কিয় তই আমাৰ কোৱালিটি চাওঁ আহি পালোঁ একদমে হেৰা লাগব নে কিবা কলম নে কি কাপোৰ লৈ যাওঁ নেকি চাগে দে ল এটা পাপ ইমান দাম কৈছে চলা গেলা ৰে 150 টাকা কি মুৰা ইমান দামে চলা সৰু চলিৰ হয় যিয়ে নহয় লম্পে বা পুতলা কি টাকা লৈছে না এইটো হা বহুত কম বয়া দাম কৈছে দে কিন্তু দেখাই দিলে দিগদাৰ মানুহে নাই বয়া দোকানত চাবিত লগা আপি চলি বস্তু লৈছা কিন্তু দে বেয়া হৈছে কি দোকান নানাঙি নাংগে আকৌ পানী বৰষুণ পৰলা বয়া পকৰা খাৱা এনে খালা বুলি কয় ইয়াক এনে খাল বুলি কয় পূজা চেছ গাইছ ডাঙৰ বৰষুণ বিৰাট আহিছিলোঁ বৰষুণ দিছিল পেকআপ গাইছ নেকি কি বা ইমান ক'তনো যাবি ইমান ৰাইডাৰ কিবা চাজি ৰাইডিং জেগে চেফটি কি হাতত চেফটি তোৰ ঠাণ্ডা লাগছে নে কি লাগছি চেফটি ফাৰ্ষ্ট হেলমেটটো হ'ল নিপিন্ধিব গাইছ হেলমেট হ'ল নিপিন্ধিব এটি ৰিংকোট পিন্ধিবি তই বাৰী ভাই ৰিংকোট পিন্ধি যাব গাইছ মোৰহে নাই একো জিকি যাব লাগিব বৰষুণ পৰিছিল হ'লেও তোৰ পইচা নোহোৱাৰ কাৰণে মই গিৰি খাইছে কিন্তু চাহ হা আবে ইমান বেয়া বস্তু মানুহ নাই কি তই ৰিংকোট পিন্ধি লিজি চা চিনলা কি খোৱাবি তা মোক কি খোৱাবি তা চাহ খোৱা না তো গাইজ বহুত বৰষুণ পৰিছে মানে আমি হেলমেট চেলমেট পিন্ধি কিনে ৰেডি একদম ইহুন ৰিংকোটটো পিন্ধিছে তিতে বা ইহুন ৰিংকোট এলা মন নিদিখালে আৰু এই গাড়ীখিনি ইয়াতে ৰখাই দিব লগা হ'ল মানে পূজা সিফালে চলি আছে কিন্তু আমি এতিয়া ৰখাব লগা হৈ গ'ল বস্তুটো বহুত বৰষুণ পৰিলাক তাৰমানে বা সেইটো একদম পাৰে কি বা নাম কোৱা আছিল নাচনো আৰু মানে এতিয়া যাই আছোঁ আৰু ঘৰত বা বয়া দিগদাৰ হ'লে আজি বৰষুণ পৰি কিনে নে কি খামাই আছে দেখাব নাই আকৌ মুচি দিয়ক কৰিছে নেকি হা গাইছ নামেন এৰা লাগিল বৰষুণটো এতিয়া যাবলৈ ওলাইছোঁ আমি মানে এইবাৰে মচলপুৰত চাম নামেন মচলপুৰত কিনে নি আছে পূজাটো আজি বোলে ফুকন বড়ো আহিছে ফুকন বড়ো চাই যাম আমিও না কি তোন চাবি না পিছে ফুকন বড়ো ফুকন বড়ো চিনি নাপায়
ঐ এইটো ফণি আনিছে ফণি মানে হেলমেট ল'লে আৰু ল'বলৈ অ' ফুচকা গল্লা অ' য়াছ খাম খাম মইতো বহুত খাইছোঁ ইহঁত কিন্তু নাখায় বাপ কিমান খাইছোঁ মই দিয়ক এতিয়া যাই আছোঁ বৰষুণত জিকি জিকি গাইছ মুছলপুৰ পূজা চাই আহি পালোঁ ইয়াতে মুছলপুৰত দুৰ্গা পূজা হৈ থকা এতিয়া ফুকন বৰা উঠি আছে এতিয়া ফুকন বৰা গান দেখা মানে মানুহ চাওমিন ল'লাক চাওমিন খাই যায় কিন্তু 80 টকা বহুত দাম আৰু এইফালে মই ভেলপুৰি ল'লোঁ আৰু 300 টকা ভোক আছিলে মানে 300 টকা বা বহুত দাম মানে বহুত দাম গাইজ বহুত দাম নাই বহুত দামে দিছি 80 টকাত বহুত আৰু আমাৰ বহুত কম খাই আছোঁ আৰু ভেলপুৰি খাওঁ ধুনীয়াকৈ দিয়ক আজি ব্লগটো ইয়াতে শেষ ফুকন বৰা উঠি আছে নাচাঙাৰ ডাঙৰ ঘৰত অজয় লোৱা নলা বুজিছা Bye, man, dengar tuh pelan, Lisa.